নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু সকলোৱে ভালে থাকক। আজি থাম্বনেইলখন দেখি আপোনালোকে গমেই পাইছে, বৰ্তমান মই আছোঁ মামাহঁতৰ ঘৰত। আজি হৈছে মাহীৰ জোৰোণ, সেইকাৰণে আপোনালোকক দেখাই যাম জোৰোণৰ ইয়াতে কি কি নিয়ম আৰু মাহীৰ জোৰোণৰ ভিডিঅ'ৰ পৰা দিয়াৰ ভিডিঅ' গোটেইখিনি পাব, আপোনালোকে চাই থাকিব। বলক তেতিয়াহ'লে পৰম নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই মাহীক সজাই নিম আৰু कौन है ये लोग? कहां से आते हैं? আৰু ফাইনেলি আমি ৰেডি হৈ গ'লো। ফাইনেলি আমি ৰেডি হৈ গ'লো। এতিয়া জোৰোণ আহি পাব হৈছে, দৰা ঘৰৰ পৰা ফোন কৰিছে। এতিয়া মই ৰেডি হৈ গ'লো। আজি বেছি ষ্টাইল কৰা নাই আৰু চিম্পুলতে ওলাইছোঁ। 1.5 ঘণ্টাৰ ওপৰ গৈছে। 1.5 ঘণ্টাৰ ওপৰত গৈছে। চাহ আমাৰ মাক দেখাই আছোঁ। নাই চকুৰ ভোৰ কাটব পৰা নাই, মোৰ মনৰ দুখ। মাৰ মানে অলপমান দুখ হৈছে, থ্ৰেডিং কৰিব নাপালে, সেইকাৰণে মায়ে কৈছে চকুৰ ভোৰকেইডাল কাটব নাপালে। এইটো মাহী ব্লগ বনি আছে আৰু বাইদেউ বাইদেউ চিনি পাইছে আপোনালোকে? চাবা লাগব। এইটো সৰু মাহী। লাজ কৰিছে তাৰমানে, নালাগে নালাগে। আমাৰ কইনাজনী ক'ত আছে বিচাৰি আছো। ইয়াতে আছে। এতিয়া দৰা ঘৰৰ পৰা মানুহ আহি পাব হৈছে আৰু আহি পাইছে আৰু গম পাইছে অলপমান। আৰু মণ্ডপটো বনোৱা নাই, আজিহে বনাব। এইফালে নিয়ম আছে কিছুমান, আজিহে মণ্ডপ বনাই। তাৰমানে মণ্ডপটো বনোৱা নাই, বনাব আৰু। এইজোপা ষ্টাইলত বহিয়ে আছে চোফাত, কইনাৰ নতুন চোফাত। এটাই পলাই আছে। তাইক মই চাদৰ মেখেলা পিন্ধিব দিছিলো, কিন্তু নিপিন্ধিলে। দৰা ঘৰৰ পৰা মানুহ আহি পালে, এতিয়া বৰিব লৈ আছে আৰু দৰা লগত
বাইদেউ বহিছে ইয়াতে আমি ভাত খাওঁ আৰু এতিয়া দৰা ঘৰৰ মানুহ যাব ওলাইছে বিদায় দিয়ে আৰু আমি দৰা ঘৰৰ মানুহক বিদায় দিব এইবিলাক গৈ আলহী আহিছে আৰু এতিয়া ফ্ৰেছ হৈ গ'লো বাইদেউ আছে এইফালে ফ্ৰেছ হ'ল কাটি কাৰণে আৰু ৰেডি হ'ব লাগিব আৰু ৰাতিপুৱা হ'লে আৰু এতিয়া মই মেহেন্দি লগাওঁ চবকে লগাই দি মই ভাগৰি গ'লোঁ কালিও লগাই দিছোঁ কইনাক আৰু এই 4জনী মানক দিছোঁৱে আৰু আজিও দিলোঁ 3জনী মানক দিলোঁ 4জনী মানক আৰু দিব লাগিব পাৰে বাইদেউ কৈয়ে আছে এতিয়াৰ পৰা আৰু এখন হাতত দিব লাগিব না এখন হাতত দিছোঁ ঘৰত থাকোঁতে দিছোঁ আজি আকৌ এখন হাতত দিব লাগে আৰু মোক আৰু কোনে আঁকি দিব মই এখন হাতত লগাব দিম আগতত ল'ব নোৱাৰোঁ এতিয়া আকৌ মই লওঁ আৰু কি ক'ব আৰু অকলে ল'ব লাগিব আৰু নিজে দেখাই থাকিম মই লগোৱা হ'লে আপোনালোকক দেখাই যাব আৰু ফ্ৰেণ্ড মই ফাইনেলি এইখিনি লগালোঁ মই নিজে লগালোঁ আৰু মোৰ কপাল বেয়া মোক কোনেও লগাই দিয়া মানুহ নাই মইহে লগাই দিওঁ আৰু ভাগিন প্ৰথমবাৰৰ কাৰণে আপোনালোকে দেখা পাইছে ইহঁতকতো দেখাই পাই থাকে আৰু আপোনালোকক কালি লগ পাম বিয়াত একেবাৰে ন আৰু বেলেগ লোকত আপোনালোকক দেখাম আৰু কেনে হৈছেনো জনাবচোন